অতে মোক এতিয়া দিগদাৰ নকৰিবি যে সাধু কথা মই পিছে পৰেও কম। বনে আহিছা তুমি সাধু কথা পিছত কম বুলি ক'লে নহ'ব। আইতা কোৱা না এতিয়াই। ৰহ এইকেইটা কিমাননো সাধু ক'ব লাগে। মোৰ সাধুৰ ভঁৰালটো একেবাৰে খালী হৈ গৈছে। আইতা মিছা কথা কৈছে। আইতাই মিছা কথা ক'লে ঠেং চুটি হ'ব। আইতাৰ ঠেং চুটি হ'ব। আইতাৰ ঠেং চুটি হ'ব। নহয় যা মোৰ ঠেং চুটি। হ'ব হ'ব কিয় নহ'ব। না প্লিজ মাত্ৰ এটা। কোৱা না আইতা আমি তোমাক তামোল পাণ আনি দিম প্ৰমিছ। এয়া চোৱা। তহঁতে দেখিছো নেৰিবি। ঠিক আছে মই আজি তোমালোকক এটি নতুন কাহিনী কওঁ। তেনেহ'লে সেই এখন গাঁৱত জীৱন নামৰ এটা ল'ৰা আছিল। সি বৰ দুষ্ট মানে আমি যে কওঁ বৰ অবাধ্যম ল'ৰা আছিল। সি চৰাই মাৰি পখিলা ধৰি সময় পাৰ কৰিছিল। সেই ঠাইখনৰ তাৰ সমনীয়া ল'ৰা ছোৱালীবোৰক বৰ নগুৰ নাকতি কৰি ফুৰিছিল। অকল জানো হে সি লোকৰ বাৰীৰ আম কঁঠাল বগৰী আদি পাৰি গালি শপনি খাইছিল। আনকি তাৰ বৰকৈ ভোক লাগিলে ওচৰ চুবুৰীয়াৰ আখল ঘৰত মনে মনে সোমাই ভাত পানী চুৰ কৰি খাইছিল। মুঠৰ ওপৰত কথাত আৰু সজ আচৰত তাৰ গাত নাছিল। পাৰি আজি তোমালোকক সেই ল'ৰাটোৰ কথাকে কওঁ শুনা। আমি চোৱাই নাছিলো পাই। চৰাইটো যে উৰিলা মই এটা কেনেকুৱা মাৰিম। চৰাইটো মাৰিবা আইটো দস্তুমত মাৰিম। চৰাইটো তোৰ বাপৰ নেকি? হয় তথাপি আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেৱে কৈছে চৰাই চিৰিকটি পোক পৰুৱা গছ গছনিৰ হেনো জীৱ আছে। সিহঁতৰ অন্যায় কৰিব নাপায়। ছাৰ বাইদেউহঁতৰ কথা তেনেকৈ ক'বলৈ নাপায় নহয়। শিক্ষাগুৰুসকল সকলোৰে পূজনীয়। তুমি পঢ়িলে তোমাৰো ছাৰ বাইদেউ হ'ব। বৰ বেছি কথা কৈছ।
একদম হাল্লা নকৰিবি এইটো দেখিছা কি চৰাই তুতু যে হালধীয়া সেইটো না মই জান তই দেখিছা দেখিছো বুলবুলি চৰাই বুলি কয় নেকি কি চৰাই বাদ দে উঠৰ পৰা এটা চৰাই বুলবুলিও হ'ব পাৰে কপৌ হ'ব পাৰে শালিকাও হ'ব পাৰে ঐ জুৰি তই দেখিছ ভালদৰে দেখা নাই দেখিছো হঠাৎ চাই ল মই এতিয়া এই কেঁচা কাপেৰে চৰাইটো মাৰি পেলাম তুমি সঁচাকৈয়ে চৰাইটো মাৰিবা মাৰিমতো নেলাগে মাৰিব উৰি যাবলৈ দে কিয় দিম উৰি যাবলৈ কিমান সময় বিচাৰি বিচাৰি উলিয়াইছো চৰাই মাৰিবলৈ তোৰ অকণো বেয়া নালাগে থুৰ কিয় বেয়া লাগিব তুমি চৰাইটো মাৰিব নোৱাৰা আমি চৰাইটো খেদি দিম আমি চৰাইটো খেদি দিম খবৰদাৰ চৰাইটো খেদিলে তহঁতক এইটোলৈ ফুটাই দিম চৰাই মাৰিলে আমি গুচি যাম আমাৰ বেয়া লাগিব গৈ যাওঁ গৈ নাযাবি কোনোৱে দৰ্শন নকৰিবি কিন্তু চৰাইটো গছত লাগি থাকিল সৰি নপৰি এতিয়া কি কৰিবি গছত উঠি গৈ নমাই আনিব লাগিব তুমি গছত উঠিবা উঠিমতো ইমান ডাঙৰ গছত কেনেকৈ উঠিবা কেনেকৈ উঠিম চাই থাক যদি পৰি যাওঁ নেলাগে উঠিব গছত উঠিলো একো হোৱা নাই জীৱন তুমি গছত নুঠিবা আমাৰ ভয় লাগে ভাই গছত উঠিম মই একো নহয় তহঁতৰ এনে হয় তই জান তই কেইটামান ধৰ প্ৰধানে যাবি দেই জীৱন এৰিবি দে সাৱধানে জীৱন পৰি যাব এতিয়া পিছলিছে জীৱন ভালদৰে নধৰ কিয় ধৰি ল কি কৰ সি পৰিব এতিয়া কাৰোবাক মাত মোৰ ভয় লাগিছে কাৰোবাক মাতো গ'ল জীৱন ঘৰলৈ কেতিয়া উভতি যাব পাৰিব ছাৰে কৈছে অলপ পিছতে জীৱন ঘৰলৈ যাব পাৰিব কিউ চিষ্টাৰ তোমালোকে সঠিক সময়ত জীৱনক চিকিৎসালয়লৈ লৈ অহাৰ বাবে সুস্থ হৈ উঠি তোমালোক পুৰস্কাৰ পোৱাৰ যোগ্য জীৱনক যে আপোনালোকে সুস্থ কৰি তুলিছে সেইটোহে আমাৰ বাবে ডাঙৰ পুৰস্কাৰ ছাৰ যোৱা জীৱন আৰু এনেদৰে গছত উঠি নুফুৰিবা নুফুৰো ছাৰ এনেকৈ কেতিয়াও এনেকুৱা কাম নকৰো তোমাৰ কেতিয়াবা পাত লোৱা নালাগে সেইডাল কেতিয়াবা
বাদ দিয়া সেইবোৰ কথা, বেছিকৈ কথা ক'লে মূৰটো বিষাব। জীৱন, তুমি কোৱা, আজিৰ পৰা আমি কোনো দুষ্ট কাম নকৰোঁ। মই আজিৰ পৰা একো দুষ্ট কাম নকৰোঁ।